আৰু দুনিয়াৰ শিয়াল গাই ৰাস্তাত গোটেই শিয়াল দুনিয়াৰ শিয়াল দেখা হৈছে খেদে গাই শিয়ালবিলাকে তই বলকচোন বিয়াঘৰ যাই থাকোঁ বৰদেউতাক ঢুকাল মানে আপোনাৰ মঙলবাৰে ঢুকাইছে এই মঙলবাৰে তাতে গৈছিলোঁ বাৰু খবৰ ল'বা আমাৰো আলহী হয় খবৰ ল'বা গ'লোঁ তাতে ভাবিছোঁ চব শেষ কৰি দিলে গছিকে স্বাগতম জনালোঁ আজি আমাৰ নতুন ভিডিঅ'টোলৈ আজি যাই আছোঁ আমাৰ জেঠীহঁতৰ ঘৰত জেঠীৰ ঘৰত নহয় মানে জেঠীৰ ল'ৰাটোৰ বিয়া আছিল মানে ইয়াতে এটা বহুত ডাঙৰ কাহিনী আছে মানে কাহিনী মানে আপোনালোকক পিছত ক'ম বাৰু অলপ আগত ক'ম বাৰু এতিয়া নকওঁ এতিয়া তাতে যাই লওঁ বাৰু আপোনাৰ বিয়া মানে আঙুঠি পিন্ধি আছে ৰিং চেৰেমনি আছে সপককৈ অহা হ'ল মানে নাহোঁ বুলিয়ে ভাবিছিলোঁ মানে কাহিনীটো ক'লে আপোনালোকে গম পাবই বাৰু কিয় কাৰণে নাহোঁ বুলি ভাবিছিলোঁ এতিয়া আপোনাৰ ঠাইত আমি তাতে যাই আছোঁ যাই পেলাই আপোনালোকক লগ পাম মাজতে ক'ম বাৰু আপোনালোকৰ কাহিনীটো কি কাহিনী ডাঙৰ কাহিনী হয় আৰু বহুত দিন ভিডিঅ' দিয়া নাই কাৰণে ভাবিলোঁ আজি নৰ্মেল এটা ভিডিঅ'কে দি দিওঁ আৰু আজি 26 জানুৱাৰী হয় 26 জানুৱাৰী গণতন্ত্ৰ দিৱস গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনালোঁ গাইজ আমি বৰ্তমান এটা জেগাত মানে আহি পাইছোঁ দুনিয়াৰ মানে বেহাৰ খেতি আৰু এইখিনি এটা ভাল এটা গোন্ধ পাই আছে আপোনালোকে চাব পাৰে চাওক কি গাইজ কি ধুনীয়া মানে দেখিবলৈও ভাল মানে চাব পাৰে গাইজ কি ধুনীয়াকৈ পূৰা য়েল্ল' পূৰা মানে কি ক'ম আৰু গোন্ধটো নাপাব বৰ ধুনীয়া গোন্ধ কিন্তু আমাৰ এতিয়া ৰাস্তা ভুল হ'ল গাইজ আমি যাব লাগছে আমাৰ মানে এটা কেছ এটা হৈ গ'ল আমাৰ ৰাস্তা ভুল হ'ল আৰু এতিয়া আমি টংলা হৈ ঘূৰি যাব লাগিব মানে মেপত চালোঁ ভালকৈ তাৰপিছতে গম পালোঁ আৰু একো নাই গাইজ মানে অকণমান সময় লাগিব মানে জ্বালা থাকিলে গাইজ জ্বালা থাকেই মানে এটা জ্বালা এক নহ'লে এটা জ্বালা থাকেই এই আৰু ড্ৰাইভাৰ ইচ্ছা নগ'লে মানে বস্তুটো ভগৱানে আনিলে সেইটোৱে হয় নিমিলে মানে চাৰিওফালে কোনোফালে নিমিলে বস্তুটো চাই লওক আমি যাই আছোঁ মানুহ চাই আছে লাজ লাগে বাৰু বেলেগ নাই A few moments later. ৰাস্তা মানে পাৰ হওঁতে এই মানুহজনক মানে সুধিছিলোঁ আমি খুৰা কৈ আছে মোৰ পিছে পিছে আহি থাক খুৰাই পেলাই পেলাই যাব খুৰা পিছে পিছে যাই আছোঁ লাহে লাহে সেইকাৰণে পিছফালে যাই আছোঁ গাইজ ত' মানে আমাক মানুহজনে মানে দেখাই দিব ৰাস্তাটো আমি মানে সেইফালে সোমাই গ'লে পাম আৰু বগল মেঘেদি যাব পাৰিলোঁ হয় কিন্তু আকৌ ভয়ো লাগে যিহেতু এটা কৰ্মত যাই আছোঁ এনে ফ্ৰী টাইম থাকিলে বাৰু যোৱা যায় সেইকাৰণে বেহাৰ খেতি থাক কি চালে গোন্ধ ওলাই আছে দেই পথাৰ গাইজ বৰ্তমান আমি এইখিনি জেগাত ৰখি আছোঁ আমি বহুত মানে এই মানে টংলৰ পৰা ক'ব গ'লে আপোনাৰ এই কলাগাঁৱৰ পৰা আমি ঘূৰি আহিছোঁ মানে ৰাস্তাটো বাইচান্স মানে ভুল হ'ল এই মানুহজনে মানে কোৱাৰ কাৰণেহে আমি গমটো পালোঁ আৰু এই কৈছে কিবা ক'ব জেগাখিনি লোকেশ্যনটো ভালে বাৰু বেয়া নহয় তেতিয়াহ'লে বাৰু যাই পোৱা নাই ঘৰ যাই পোৱা নাই কইনা ঘৰ যাই পোৱা নাই এতিয়া যাওঁ আৰু দূৰ আছে তেতিয়াহ'লে লোকেশ্যন চাই চাই যাই আছোঁ এটা শিৱ মন্দিৰ হয় এতিয়া কিমানবাৰ দূৰ আছে চাওঁ সোনকালে যাই পেলাই ভাল হ'ল হয় যিহেতু 2টা বাজিলে আৰু আপোনাৰ জোৰণটো ইমান দেৰিলৈ নাথাকে বাৰু সোনকালে মাতিছিল 11টামান বজাতে মাতিছিল আৰু ইয়াৰো কাম আছিল কামৰ পৰা ইয়াক লৈ আহিলোঁ মই সেই কাপোৰে সলোৱা নাই সেনেকৈ আহি গৈছে মোৰ কাপোৰ বাৰু সেই কাপোৰ পিন্ধি আহিছোঁ ভাল কাপোৰ পিন্ধি অহা নাই যিহেতু নাহোকৈ আহিছিলোঁ সেইটো কাৰণে আৰু আপোনাৰ নাহোঁ বুলিয়ে ভাবিছিলোঁ কিন্তু আৰু ফোন চোন কৰি মাতি আছে বেয়াও লাগে ঘৰৰে বিয়া এইটো আৰু আমাৰ বাৰ বিয়াটো গ'ল আপোনালোকক দেখুওৱা নহ'ল বাৰু বাৰ বিয়াটো সেইটো বাৰু ডাঙৰ কাহিনী এটা আছে কি কাহিনী আছিল এইটো ৰাতি আহিব লগা হ'ল গাইজ সেইটোৰ কাহিনী এটা আছে আপোনাৰ সেইটো বিয়াত গ'লোঁ তাতে মই আৰু লগ গ'লোঁ 4টা গ'লোঁ বাইক লৈ গ'লোঁ তাতে ৰাতি ইচ্ছাও নগ'ল বিয়াত ইমান সময় থাকিব এনে আহি গ'লোঁ 3টা ৰাতি ঘৰ 3টা বজাত আহি পাইছোঁ ঠিক ঘৰো পাইছোঁ আপোনাৰ ঘৰৰ দুৱাৰমুখ পাইছোঁ দুৱাৰমুখ মানে কি আৰু 500 মিটাৰমান আছে ঘৰ যাই পাব ইয়াৰ গাড়ীটো তেল শেষ মোৰ গাড়ীটো তেল শেষ তাৰপিছত ইও গাড়ী ঠেলি ঠেলি ঘৰত গুচি গৈছে মোৰ গাড়ী ঠেলি ঠেলি ঘৰত গুচি গৈছোঁ আৰু এনেকুৱা অৱস্থা হৈছে কেনেকুৱা লাগিছিল বিয়াটো খাই বাৰ ভালে লাগছে কিন্তু ঠিকে আছিল কিন্তু আমাৰ ভাগ্য ভাল যে ৰাস্তাৰ মাজত এই 2টা বজাত ৰাতি 2টা বজাত কুঁৱলী বাপৰে বাপ ৰাস্তা কোনো নাই তাতে যে তেল শেষ হ'ল হয় গাইছ আমাৰ কেনেকুৱা ধৰণৰ মানে পৰিস্থিতি হ'ল হয় তাতে আপোনালোকে গাইছ কৰকচোন আৰু দুনিয়াৰ শিয়াল গাই ৰাস্তাত গোটেই শিয়াল দুনিয়াৰ শিয়াল দেখা হৈছে খেদে গাই শিয়ালবিলাকে তই বলকচোন বিয়া ঘৰত যাই থাকোঁ এতিয়া বিয়া ঘৰত আছোঁ বিয়া ঘৰৰ ভিতৰত আছোঁ বৰ্তমান কইনা ঘৰ সেইটো পিটিপত ই মোক গালি পাৰি আছে কয় কিন্তু গেংকেল লৈছাহে ক'ব লাগে গোটেই জোৰত আছে মানুহ আহিব বুলি মই গম নাপাওঁ গাইছ কি ক'ম মই সেনেকৈ আহি গৈছোঁ মনে মনে কি আৰু আপোনাৰ কৈ আছোঁ মানুহ মই ভাবা নাই ইমান মানুহ হ'ব বুলি
কৈছে যিহেতু ইমান মানুহ নহয় বুলি সেইকাৰণে সেনেকৈ মই এনেকৈ শিকিছোঁ কাপোৰ চাপোৰ লেতেৰা হৈ আছে আৰু একে অৱস্থা সেইকেইটা গালি পাৰি আছে তই কেনেকৈ লৈছা বাকী অলপ মামাক দেখা পালোঁ কাৰণে ৰাস্তাটো সেইটো পালোঁ নহ'লে আৰু ফুল হ'ল ইমান দেখাই আছোঁ আহি মানে চাহ পানী খালোঁ চাহটো বাৰু ভালে দিলে আপোনাৰ পিঠা দিলে নাৰিকল লাড়ু গুৰৰ লাড়ু বুন্দিয়া ভুজিয়া চালি একা লাল চাহ দিলে এতিয়া এই মোক কি কবি কওক বিয়াটো কেনেকুৱা লাগছে ভালেই লাগছে মানে কিবা এটা মানে কম হৈ আছে মোৰ সেইকাৰণে কি কম হৈ আছে এইটো এই ঘপকৈ মানে কামৰ পৰা ওলাই অহা হ'ল না চাট এটা মাৰিলে ভাল লাগলা আৰু মোৰ গাইজ গম নাপাওঁ মোৰ ইমান ভালকৈ গম নাপাওঁ ইমান মানুহ হ'ব বুলি গাইজ আপোনালোকে চাব পাৰে বিয়াত বহুত মানুহবোৰ মানে বহি আছে এয়া মানে কথা বতৰা মানে পাতি আছে চ' সেয়া সৰু যে ঘৰ বনাই সেই ঘৰটো চাব পাৰে আৰু পেণ্ডেলটো ভালেই বনাইছে বাৰু সৰু সুৰাকৈ বনাইছে আপোনাৰ জেগাটো পূৰা গাঁও জেগাত আৰু পেণ্ডেলটো বহুত ভাল হৈছে আৰু দেখিবলৈও ভাল হৈছে গাইজ চব শেষ কৰি দিলে গছিকে গাইজ ফাইন এই এতিয়া আমাক ভাত দিব আৰু ভাতটো খাওঁ মই খাই কেনে কথা পাতি আছোঁ আৰু কি কি দিয়ে দেখাম আপোনালোকক এই ভিনি জানে ভালকে গাইজ ভাতটো খালোঁ ভাতটো খাই বাৰু ভালে লাগিল বঢ়িয়া বুলি ভাল খানা দিছে বেছ আপোনাৰ মাংসটো বঢ়িয়া হৈছে মেইনলি মাংসটো খালে মাংস বনাইছে আৰু এতিয়া ভিতৰতে বহি আছোঁ বৰ্তমান যাম আৰু লাহেকৈ মামাহাত গ'ল এতিয়া আমি যাম 9:30 মানত যাম ভাতটো খাই শেষ গ'লে বেয়া দেখি যিহেতু তামোল এখন মই পঢ়াই দিছোঁ বাছ ইটো বনাব খালা কেনেকুৱা লাগে ভাতটো খাই বঢ়িয়া বনাইছে খানা বঢ়িয়া বনাইছে যোনে বনাইছে বেছ খানা বনাইছে A few moments later. আমি বৰ্তমান এতিয়া বিয়া ঘৰৰ পৰা ওলালোঁ বিয়া ঘৰৰ পৰা ওলালোঁ দেখুওৱা নাই মানে খানা বঢ়িয়া খানা দিছে গাই বঢ়িয়া খানা মাংসটো চবতকৈ ভাল লাগিছিল আৰু সন্মানো পাইছোঁ বাৰু বঢ়িয়া সন্মান দিছে আৰু যিহেতু কইনা ঘৰটো সেইকাৰণে পূৰা সন্মান দিয়ে আৰু যিহেতু ল'ৰা ঘৰৰ মানুহ কাৰণ বেহাৰত এইটো বহুত কষ্ট হৈছে বহুত বেয়া কথা আপোনাৰ ডাইৰেক্ট ঘৰত দিয়া মানে আপোনালোকৰ কাহিনীটো কৈ আছোঁ কি হ'ল আহি পালোঁ বিয়াৰ পৰা হ'ল আপোনাৰ 10 মিনিটমান হ'ল চুৱেটাৰটো পিন্ধি ল'লোঁ ঠাণ্ডা যিহেতু আজি কিবা বতৰটো দেখোন কিবা সেমেকা আন কৰিছে সেইকাৰণে জেগাটো পিন্ধি ল'লোঁ আপোনাৰ বিয়া খানা ক'লোৱে ভালে কৈছে আপোনাৰ এতিয়া বিটু গ'লোঁ কামত গ'ল মই ঘৰত আহি গ'লোঁ কামত থৈ আহিলোঁ তাক আপোনাৰ কৈছিলোঁ যে আপোনাৰ কথাটো কওঁ আৰু মানে যোনটো আমি দৰা পাতিৰ হয় আৰু এতিয়া ছোৱালীটো ৰিচিপশ্যন আজি হেৰি আছিল আপোনাৰ আঙুঠি পিন্ধোৱা আছিল আপোনাৰ জোৰণ বুলি কয় এইটো আপোনাৰ আজি কি হ'ল মানে দৰাটো মানে খুৰাক আপোনাৰ বৰদেউতাক ঢুকাল মানে আপোনাৰ মঙলবাৰে ঢুকাইছে এই মঙলবাৰে তাতে গৈছিলোঁ বাৰু খবৰ ল'ব আমাৰো আলহী হয় খবৰ ল'ব গ'লোঁ তাতে ভাবিছোঁ আপোনাৰ বিয়াটো পিছুৱাব বুলি ভাবিলোঁ কিন্তু কইনা ঘৰৰ জোৰণটো আজিয়ে পাতি দিলে মানে ক'লা কি জোৰণটো পাতি থৈ দিয়ক বাকীখিনি পিছত কৰি থাকিম বা সিহঁতৰ ফালৰ পৰা কামটো শেষ কৰি থৈ দিব তাতে যাই গম পালোঁ তাতে সিহঁতৰ কামটো শেষ কৰি থৈ দিব দৰা পাতি এটাই কাম থাকিব এতিয়া কইনাটো জাষ্ট তাৰ পৰা লৈ অহা কামটোৱে থাকিব খালি সেইটোৱে কাম থাকিল সেইকাৰণে আপোনাৰ আজি জোৰণটো পাতি দিলে কিন্তু আজি দৰা ঘৰৰ মানুহ নগ'ল আলহীখিনিহে গ'ল ভাতটো খাব যোৱা নহ'ল আৰু আজি এনেকুৱা ভাতটো খাব যোৱা নাই হ'ল মানে তাতে বাকী কাম বন্ধ নহ'ল তেল চেল দিয়া নহ'ল সেয়াই আৰু আপোনাৰ এটা দুদিনমান পিছুৱাব পাৰিলে হয় ইচ্ছা যদি কৰিলে হয় কিন্তু পিছুৱা নাই কিয় কাৰণে পিছুৱা নাই এইটো গম পোৱা নাই এতিয়া তাকে এতিয়া বিয়া এতিয়া 1 মাহমান পিছুৱাব লাগিব 28 তাৰিখে যিহেতু বিয়া আছিল এতিয়া 28 তাৰিখে বিয়া নহ'ল এই হাঁহি আছে 28 তাৰিখে বিয়া নহ'ল এতিয়া পিছুৱাব লাগিব যিহেতু ঘৰতে মানুহ ঢুকাইছে আৰু এখানে চোতাল হয় আপোনাৰ এখন চোতালততো এনেকৈ কৰিব নোৱাৰে সেইটো কাৰণে এতিয়া কিমান দিন পিছৰ এতিয়া গম পোৱা নাই যদি বিয়া যেতিয়া পাতিব তেতিয়া আকৌ আপোনালোকক দেখাম আৰু আজি ভিডিঅ'টো এইখিনি আছিল বহুদিন ভিডিঅ' দিয়া নাই কাৰণে আজি এটা নৰ্মেল ভিডিঅ' দি দিলোঁ এনেকুৱা কণ্টেণ্টো পোৱা নাই সেইটো কাৰণে ভিডিঅ' দিয়া হোৱা নাছিল কণ্টেণ্ট পালে ভিডিঅ' দিয়া যায় কণ্টেণ্টে পোৱা নাই আৰু আজি ভিডিঅ'টো এইখিনি আছিল যদি ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইবটো কৰি থ'ব ভাল ভিডিঅ' পাব বাৰু আহি আছে ভাল ভিডিঅ' ফেব্ৰুৱাৰী মাহত ভাল ভিডিঅ' আহি আছে ছাবস্ক্ৰাইবটো কৰি দিলে ভিডিঅ'বিলাক সোনকালে পাব আপোনালোকে আৰু আজিলৈ এইখিনি আছিল আজিলৈ বাই বাই